মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি ক্লাছ 10ৰ অৰণ্য যাত্ৰা নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াৰে 1 নম্বৰ দিছে চমুকৈ উত্তৰ লিখা। ক নম্বৰ, বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল? আৰু ইয়াৰে তোমালোকে উত্তৰ লিখিবা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ। খ নম্বৰ প্ৰশ্ন দিছে তোমালোকক, পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে? আৰু ইয়াৰে উত্তৰ হ'ব পল নৱম আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। গ নম্বৰ প্ৰশ্ন, পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল? আৰু ইয়াৰে উত্তৰ হ'ব বাচন বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি মচা, ঘৰ সৰা আদি কামবোৰ ছোৱালীৰ বুলি পাহিক কৈছিল। খ নম্বৰ প্ৰশ্ন, লৰ্ড কাৰ্জন কোন? উত্তৰ, লৰ্ড কাৰ্জন ব্ৰিটিছ ভাইচৰয় আছিল। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানতে এৰিলোঁ। ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু কোনোবা যদি নতুনকৈ আহিছা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।